হেল্ল' অ' প্ৰগ্ৰাম আহ মই এটা কথা ভাবছো আই। কি কথা? তই ঘৰত কি কৰিছা? মই এতিয়া ঘৰত বাগাত দিছো। কাম চাম কৰা নাই ন আকৌ? নাই ভা কাম চাম একো নাই ভাল। মই এটা কথা ভাবছো তই কৰিবি না? কিবা ভাবছা সেইটো ক তাৰপিছত কৰিম বুলি কোৱা। বিজনেছ কি বিজনেচ? এই আল্লাহচোন ধনী যাম আমি। ধনী আগে বিজনেচ ক। দিনত হলে আমি ছাগালৰ বেপাৰ কৰো। অ' হা ছাগাল বেপাৰ গাঁৱত ধুনীয়া ছাগাল বেপাৰী। সেনেৰ কথা বাদ দিয়ে আমি কম দামত দিম। বেছি দামত কিনি কম দামত দিম ধনী হম সোনকালে। আগে কথাটো শুনি লৈছোন। দেখো কি বুলি কয় দিনত হলে ছাগাল বিচাৰি গেলো আমি। অ' তাৰপিছত ৰাতি হলে চুৰ কৰিব যাম। এই ৰোজাৰ মাহত এইগিলা কৰবি। আল্লাহ কচম দিনত হলে আমি নমাজ পঢ়িম, অ' ৰোজা ৰাখিম, অ' ভদ্ৰ হৈ যাম পুৰা। অ' তাৰপিছত আমি বোলো নলবাৰীত বেচিম। আইডিয়াটো বেয়া নহয় ধৰাত পৰিলে কিন্তু হা পিটটা পাতবা লাগব। বোকা লগা ধৰত পৰিম নেকি? তে পৰিমটো ভালৰ। এশ গৰু খালি একদিন বাগৰ মাৰাম এশটা নাখাও নহয় আমি। আমি ৯৯টা খাম। অ' কৰিব পাৰি কথা নাই। লাইট বনি যাব। বনিতো যাব ৰ বাল কিন্তু মোৰ বাল এটাই ভয় যদি বাল ধৰি কেনে মাৰে তো পিঠি ফাটি না আগে গোটেই। মাৰা বাদ দি মাৰাটো বাদ দিছোন গাঁৱত ধনী পালে এনেকে ভাল লাগব। ঈদৰ কাপোৰ লৈছা তই? আকৌ বাল লো নাই দিয়াক লাগি বেপাৰ কৰিব লাগিব চাকচেছ যাব লাগিব তাৰপিছত দিম। কৰবা পাৰি কেনেকুৱা কৰবি? কালি যে কৰো তো। গাড়ীত তেল ভৰাব আজি পইচা নাই বাল। মাটিৰ পৰা চুৰ কৰি নিমা কৰবা পাৰি বাল কিন্তু আকচয় দি বালে দে হ'ব দে সেনেকে হলেও কৰিম। দে বোধে কালিৰ পৰা আমি চুৰু কৰিম হা। দুৱাৰ আৰম্ভণি কালিৰ পৰা কৰিম। অ' দে কাকো গম পাবা নেদবি কিন্তু। অ' দে যাপেৰে।